হয় আসলতে কথাটো তেনেকুৱাই কেৱল প্ৰশ্ন সুধিলেতো নহ'ব প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰী বা ছাত্ৰ সমাজে অসমীয়া ভাষাক শ্ৰদ্ধা কৰাৰ, অসমীয়া ভাষাক আঁকোৱালি লোৱাৰ, অসমীয়া ভাষা চৰ্চা কৰাৰ শিকাতকৈও অধিক জৰুৰী বুলি মই এইখিনিতে ক'ব বিচাৰিম। স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু আজি আমি কথা পাতিম সাম্প্ৰতিক সময়ৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, আৰু বিষয়টো হৈছে নৱপ্ৰজন্মৰ হাতত সুৰক্ষিত নে আমাৰ অসমীয়া ভাষাৰ ভৱিষ্যত। আৰু আজি আমাৰ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ গল্পকাৰ, লেখিকা আৰু মোৰ প্ৰিয় নাৰীসকলৰ ভিতৰত অন্যতম মেঘনা চৌধুৰী বা মেঘনা বা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো যে আমাক এইকণ সময় দিলে তাৰ বাবে। আৰু পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে আচলতে অসমীয়া, প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে ইংলিছ মাধ্যমত লেখা পঢ়া কৰে স্কুলৰ দিনৰ পৰাই। গতিকে তাৰ ফলত সকলোৰে বুলি নকওঁ, প্ৰায় সংখ্যকৰে এনেকুৱা হৈছে যে অসমীয়া ভাষাটোৰ প্ৰতি, অসমীয়া ভাষা শিকিবলৈ বা অসমীয়া ভাষাটো জানিবলৈ তেওঁলোকৰ অনীহা এটা সৃষ্টি হৈছে। আৰু বহু ক্ষেত্ৰত এনেকুৱাও হৈছে যে তেওঁলোকে অসমীয়া বাকীবোৰ বিষয়ত ঠিক নম্বৰ পায়, কিন্তু অসমীয়া বিষয়টোত তেওঁলোকে যথেষ্ট কম নম্বৰ পায়। গতিকে এই সম্পৰ্কত আপুনি কি ক'ব? নমস্কাৰ বনানী, তোমালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইটামান প্ৰশ্ন তুমি মোক সুধিলা আৰু এই চেগতে ময়ো মনৰ কিছু কথা ক'বলৈ সুবিধা পালোঁ। যিটো কথা, প্ৰথম যিটো প্ৰশ্ন তুমি সুধিছা, হয়, মানুহৰ যিটো ভেটি, সেই ভেটি নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ঘৰখনৰ বা নিজৰ পৰিয়ালটোৰ কথাবিলাক জনাটো যিমান জৰুৰী, সিমানেই জৰুৰী নিজৰ ভাষা সংস্কৃতি, নিজৰ কৃষ্টি, নিজৰ বুৰঞ্জীৰ বিষয়ে জনাটো। আৰু এতিয়া ধৰা এনেকুৱা হয় যে আমি ইংৰাজী মাধ্যমত হয়তো পঢ়া শুনা কৰোঁ, তাৰপিছত আমি বাহিৰলৈ যাওঁ, চাকৰি কৰোঁ, তাত ছেটেল হওঁ, আৰু মনত ভাৱ এটা থাকে যে আমি অসমীয়া যদি পঢ়া নাই বা অসমীয়া পঢ়াৰ প্ৰতি আমাৰ আগ্ৰহ নাই, তাত আমাৰ একো ক্ষতি নহয়। কিন্তু সেয়া আচলতে মানে সঠিক কথা নহয়, কাৰণ আমি বিভিন্ন সময়ত, আমি প্ৰতিজনেই এনেকুৱা কিছুমান পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয় য'ত আমাক নিজৰ ভাষা, নিজৰ কৃষ্টি সংস্কৃতি সম্পৰ্কে মানুহে সোধে, বাহিৰৰ মানুহে সোধে। তেওঁলোকে আমাৰ পৰা বিভিন্ন কথা জানিবলৈ বিচাৰে, আৰু সেই কথাখিনি তেতিয়া জনোৱাৰ ক্ষেত্ৰত যদি আমি অপাৰগ হওঁ, তাতে প্ৰকাশ পায় যে আমাৰ আত্মবিশ্বাস কিমান কম, আমি নিজৰ ভিতৰৰ কথাখিনিয়ে ভালকৈ নাজানো। গতিকে সন্মান আহৰণ কৰাৰ ক্ষেত্ৰত এইটো এটা খুব ডাঙৰ অন্তৰায় বুলিয়ে ভাবোঁ। গতিকে ভাষাটো, নিজৰ ভাষা শিকাটো ইংৰাজী বা অন্যান্য বিদেশী ভাষা শিকাতকৈও অধিক জৰুৰী বুলি মই এইখিনিতে ক'ব বিচাৰিম। অসমীয়া ছাত্ৰ ছাত্ৰীসকলে যদি অসমীয়া ভাষাটো শিকিবলৈ, পঢ়িবলৈ অৱহেলা কৰে, তেনেহ'লে অসমীয়া ভাষাৰ ওপৰত ভৱিষ্যতে কিবা সংকট অহাৰ সম্ভাৱনা আছে নেকি? সেই সম্পৰ্কত আপুনি কি ক'ব? ভাষা এটা বা সাহিত্যৰ ক্ষেত্ৰখন অন্ধকাৰ হৈ যাব বুলি মই কেতিয়াও নাভাবোঁ। কাৰণ যিমানেই যেনেকুৱা পৰিস্থিতিয়ে নাহক কিয়, ভাষা এটা চলাই নিবলৈ প্ৰতিটো দশকতে, প্ৰতিটো সময়তে নতুন নতুন মানুহৰ জন্ম হৈয়ে থাকিব। কাৰণ আমি যেতিয়া বাতৰি কাকতৰ চেমনীয়া পৃষ্ঠাবোৰ মেলি চাওঁ, তেতিয়া আমি দেখোঁ যে ইমান কম বয়সীয়া ল'ৰা ছোৱালী কিছুমানে ইমান ধুনীয়াকৈ সাধু লিখে, কবিতা লিখে, ধুনীয়াকৈ তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে, সৰু সৰুকৈ তেওঁলোকে ভ্ৰমণ কাহিনী লিখে বা অন্যান্য বিষয় লৈ তেওঁলোকে সৰু সৰু ৰচনা লিখে, প্ৰবন্ধ লিখে। গতিকে এইখিনি ল'ৰা ছোৱালীয়েতো ডাঙৰ হৈ তেওঁলোকে আৰু নতুন নতুন কথা লিখিব, তেওঁলোকে পঢ়িব, তেওঁলোকে অসমীয়া সাহিত্য পঢ়িব, ইংৰাজী সাহিত্য বা অন্যান্য বিদেশী ভাষাৰ অনুবাদ কৰা কিতাপবোৰ পঢ়িব। সেইখিনি পঢ়ি তেওঁলোকৰ মনতো সেই ধাৰণাটো জাগিব যে ময়ো কিবা এটা লিখোঁ বা নতুন নতুন কিতাপ পঢ়োঁ। ঠিক তেনেকৈ এই প্ৰক্ৰিয়াটো চলি থাকিব বুলিয়ে ভাবোঁ। আৰু যিখিনি ল'ৰা ছোৱালী
এই অসমীয়া ভাষাৰ প্ৰতি সাহিত্যৰ প্ৰতি যিখিনি ল'ৰা ছোৱালীৰ অনুৰাগ সৰুতে জন্ম হৈয়ে যাব বা লাহে লাহে যিসকলে অসমীয়া কিতাপ আলোচনী বাতৰি কাকত পঢ়িবলৈ ল'ব সেই মানুহখিনিয়ে এসময়ত গৈ একো একোজন ভাল লেখক হ'ব একো একোজন ভাল পাঠক হ'ব সমালোচক হ'ব আৰু ঠিক এনেকৈয়ে লেখক পাঠক সমালোচক বা কিতাপ প্ৰকাশক বা যিসকল সম্পাদনাৰ লগত জড়িত ঠিক তেনেকুৱা মানুহ নতুন নতুন আহিয়ে থাকিব নতুনকৈ সৃষ্টি হৈয়ে থাকিব আৰু ঠিক তেনেকৈ ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ তেনেকুৱা অন্ধকাৰ ভৱিষ্যত নামি নাহে বুলিয়ে মই ভাবোঁ আৰু এই ক্ষেত্ৰত মই যথেষ্ট আশাবাদী কাৰণ নতুন ল'ৰা ছোৱালীখিনিয়ে কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ কিশোৰ কিশোৰীকো দেখিছোঁ তেওঁলোকে খুব দায়িত্বশীল লেখক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰথমটো খোজ ইতিমধ্যে হৈছে আৰু সেইসকল লেখকে বা অসমীয়া কিতাপ পঢ়া সেইসকল পাঠকে অসমীয়া ভাষাটোক আৰু সাহিত্যৰ পথাৰখনক উজ্বলাই ৰাখিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ এইবাৰ জানিব বিচাৰিছোঁ মেঘনা বা আচলতে এই যে অনীহা আহিছে সকলো ছাত্ৰ ছাত্ৰীৰে নহয় সকলো ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰে নহয় কিন্তু বহু সংখ্যক ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰ এটা অনীহা আহিছে অসমীয়া ভাষাটো শিকিবলৈ বা অসমীয়া ভাষাটো জানিবলৈ অসমীয়া ভাষাটো পঢ়িবলৈ এই অনীহা অহাৰ কাৰণটো আপুনি কি বুলি ভাবে বনানী অনীহাৰ কথা ক'বলৈ যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ কথা চিন্তা কৰিব লাগিব বিভিন্ন দিশ আছে অসমীয়া মাধ্যমৰ লগতে যেতিয়া ইংৰাজী মাধ্যমৰ স্কুলবিলাক যেতিয়া বেছিকৈ স্থাপন হ'বলৈ ধৰিলে তেতিয়া অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলক ইংৰাজী মাধ্যমৰ স্কুলত ভৰ্তি কৰাবলৈ ধৰিলে আৰু বেছিভাগৰ ক্ষেত্ৰতে কি হ'ল মই নিজেও যিহেতু ইংৰাজী মাধ্যমতে পঢ়া শুনা কৰি আহিছোঁ গতিকে মই দেখিছোঁ যে মোৰ লগৰ বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হ'ল যে তেওঁলোকে অসমীয়া ভাষাটোক কেৱল এটা বিষয় হিচাপে ধৰি ল'লে সদায় কাৰণ ইংৰাজীতে আমি বাকীখিনি বিষয় পঢ়িছিলোঁ অসমীয়াটো কেৱল এটা বিষয় হিচাপে পঢ়িছিলোঁ গতিকে যিখিনি মোৰ লগৰ ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ যিখিনি ল'ৰা ছোৱালীয়ে সেই সময়ত অসমীয়া ভাষা পাঠ্যপুথিৰ বাহিৰত পঢ়িবলৈ তেওঁলোকে কোনো ধৰণৰ যত্ন নকৰিলে বা অভিভাৱকৰ পৰা সেইখিনি গাইডেন্স তেওঁলোকে নাপালে অসমীয়া কিতাপ হওক আলোচনী হওক বা বাতৰি কাকত হওক তেওঁলোকে পঢ়া শুনা নকৰিলে সেইখিনিৰ চৰ্চা নকৰিলে তেওঁলোক কিন্তু আজিও কিছু ক্ষেত্ৰত পিছ পৰি ৰ'ল হয়তো তেওঁলোকে খুব ভাল ইংৰাজী লিখিব জানে পঢ়িব জানে বা তেওঁলোকে খুব ভালকৈ ইংৰাজী ভাষাটো তেওঁলোকৰ আয়ত্তত আছে তেওঁলোকে ক'ব পাৰে কিন্তু এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ বা এটা যিটো লেংগুৱেজ অফ কমিউনিকেশ্যন ইউনিভাৰ্চেল কমিউনিকেশ্যন বুলি আমি কওঁ সেই ভাষাটো জানিলে আমাৰ সুবিধা যথেষ্ট হয় সেইটো সঁচা কথা কিন্তু এই যিটো আমাৰ নিজৰ যিটো ভেটি সেইটো মই বাৰে বাৰে ক'ব বিচাৰোঁ সেইটো যেতিয়া সুদৃঢ় নহয় যেতিয়া আমি নিজৰ ভাষাটোৰ প্ৰতি আমাৰ অনীহা থাকে তেতিয়া এগৰাকী অসমীয়া হিচাপে পৰিচয় দিয়াৰ ক্ষেত্ৰত সংকোচ অহাটো স্বাভাৱিক আৰু অন্যান্য দিশ কিছুমান আছে ধৰা গোলকীকৰণৰ ফলত আমাৰ সমাজলৈ আমাৰ সভ্যতাটোলৈ যথেষ্ট পৰিৱৰ্তন আহিল সমাজ আৰু সভ্যতা সদায় পৰিৱৰ্তনশীল সেয়া আমি সকলোৱে মানিয়ে ল'ব লাগিব কিন্তু তাৰ মাজতো যিখিনি পৰিৱৰ্তন আমাৰ কাম্য হয় সেইখিনি আমি ল'ব লাগিব যিখিনি আমাৰ বাবে কাম্য নহয় সেইখিনি আমি গ্ৰহণ কৰিব নালাগিব সেইখিনি বৰ্জন কৰিব লাগিব এতিয়া কিছুদিন আগলৈকে আমি এনেকৈ কথা পাতিছিলোঁ আমি আলোচনা কৰিছিলোঁ যে ল'ৰা ছোৱালী খুব মোবাইল চাবলৈ ভাল পায় তেওঁলোকে ইউটিউবৰ ভিডিঅ'বোৰ চায় তেওঁলোকে ভিডিঅ' গেমছ খেলে লেপটপত তেওঁলোকে সময় অতিবাহিত কৰে খুব টিভি চায় কিতাপ কমকৈ পঢ়ে আৰু পঢ়িলেও তেওঁলোকে ইংলিছ কিতাপ পঢ়ে এই কথাখিনি আমি কিছুদিন আগলৈকে পাতি আছিলোঁ কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিল যে এই অতিমাৰীৰ ফলত যিটো অতিমাৰীৰ সন্মুখীন আমি সমগ্ৰ বিশ্ববাসীয়ে হ'বলগীয়া হৈছে এইখিনি সময়ত যেতিয়া আমি নিজৰ সন্তানৰ পঢ়া শুনা চলাই নিবলৈ যেতিয়া তেওঁলোকৰ হাতত এটা মোবাইল বা এটা লেপটপ তুলি দিবলৈ বাধ্য হৈছোঁ তেতিয়া আমি আৰু সাৱধান হ'ব লাগিব আৰু সচেতন হ'ব লাগিব যে তেওঁলোকৰ যাতে নিজৰ ভাষাটোৰ প্ৰতি অনীহা নহাৰ ক্ষেত্ৰত আমাৰ কৰণীয়খিনি যাতে আমি কৰিব পাৰোঁ গতিকে এনেকুৱা কিছুমান কাৰণৰ ফলতে অনীহা আহিছে বুলি মই ভাবোঁ
অসমীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ মাতৃভাষাটোক শ্ৰদ্ধা কৰিবলৈ শিকে, নিজৰ মাতৃভাষা চৰ্চা কৰিবলৈ শিকে, নিজৰ মাতৃভাষাক ভাল পাবলৈ শিকে, সেইকাৰণে শিক্ষক, পৰিয়াল, মাতৃ পিতৃৰ লগতে আমাৰ সমাজখনৰো কেনেধৰণৰ ভূমিকা এটা থাকিব লাগে বুলি আপুনি ভাবে? হয়, আচলতে কথাটো তেনেকুৱাই। কেৱল প্ৰশ্ন সুধিলেতো নহ'ব, প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব। আৰু সমস্যা যেতিয়া ওলাইছে, সমস্যাৰ সৃষ্টি হৈছে, গতিকে তাৰ সমাধান কি হ'ব সেয়া আমি চিন্তা কৰিব লাগিব। এতিয়া ইংৰাজীত এষাৰ কথা আছে যে চিলড্ৰেন ডোণ্ট লিচন টু ইউ, দে ফ'ল' ইউ। গতিকে শিশুসকলে আমাক অনুকৰণ কৰিব। তেওঁলোকে যেতিয়া দেখিব ঘৰত পিতৃ মাতৃয়ে মোবাইল চোৱাতকৈ বা লেপটপত কাম কৰাতকৈ, মানে কামৰ সময়খিনিৰ বাদে বাকী সময়বিলাকত তেওঁলোকে যেতিয়া দেখিব মাক দেউতাকক বা ঘৰৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলক কিতাপ পঢ়া বা আলোচনী বা বাতৰি কাকত পঢ়া, অসমীয়া ভাষাটোৰ লগত তেওঁলোকৰ নিজৰো চিনাকি হ'বলৈ মন যাব। গতিকে তেওঁলোকে ঠিক তেনেকৈ তেওঁলোকৰ সেই ভাষাটোৰ প্ৰতি যিটো প্ৰেম, যিটো ভাল পোৱা, সেইটো আৰম্ভ হ'ব। মই ব্যক্তিগতভাৱেও বহুতো এনেকুৱা অভিভাৱকক চিনি পাওঁ, তেওঁলোকৰ লগত কথা পাতোঁ, যে তেওঁলোকে খুব সুন্দৰকৈ নিজৰ সন্তানসকলক, যিসকলে অসমীয়া মাধ্যমত পঢ়ুৱাইছে তেওঁলোকেতো কৰিছেই, কিন্তু যিসকলে ইংৰাজী মাধ্যমত পঢ়ুৱাই আছে নিজৰ সন্তানসকলক, তেওঁলোকেও ঘৰতে খুব সুন্দৰকৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো খুব ধুনীয়াকৈ আয়ত্ব কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত যেতিয়া আমাৰ শিশুসকল খুব সৰু হৈ থাকে, 3-4 বছৰ যেতিয়া তেওঁলোকৰ বয়স হয়, তেতিয়া মই ভাবোঁ যে ছবি থকা যিবিলাক সাধু কথাৰ কিতাপ, সেইবিলাক মেলি আমি তেওঁলোকক ছবিবিলাক দেখুৱাই, নিজে যদি সাধুটো পঢ়ি যাওঁ, তেওঁলোকে শুনে, লাহে লাহে তেওঁলোকৰ সেই ভিজুৱেল মেমৰিত সেই সাধুটো থাকি যায়। আৰু লাহে লাহে তেওঁলোকৰ আখৰ শিকা প্ৰক্ৰিয়াটো আৰম্ভ হয়। তেওঁলোকে পঢ়িবলৈ শিকে, লিখিবলৈ শিকে, আৰু যেতিয়া তেওঁলোকে আৰু অকণমান ডাঙৰ হয়, পঢ়িব পৰা হয়, তেতিয়া আমি তেওঁলোকক এই কামটো কৰিবলৈ উৎসাহিত কৰা উচিত যে তুমি যিটো সাধু পঢ়িলা বা গল্প পঢ়িলা বা যিখন কিতাপ তুমি পঢ়িলা, সেই সাধুটো বা গল্পটো বা কিতাপখন পঢ়ি তোমাৰ কেনেকুৱা লাগিল, সেই বিষয়ে তুমি অকণমান লিখাচোন। লিখিবলৈ আমি প্ৰথমতে তেওঁলোকক শিকাই দিব লাগিব। 2-এবাৰ তেওঁলোকৰ ভুল হ'ব, তেওঁলোকে নাজানিব আচলতে কথাটোনো কি, তেওঁলোকে বুজিয়ে নাপাব। কিন্তু আমি যদি তেওঁলোকক সেই গাইডেঞ্চখিনি দিওঁ, তেওঁলোকক শিকাওঁ যে কিবা এটা পঢ়ি মনলৈ অহা ভাৱখিনি আমি কেনেকৈ লিখিব লাগে, তেতিয়া তেওঁলোকে সেই কামটোৰ প্ৰতিও আগ্ৰহী হ'ব। আৰু আমি এই ক্ষেত্ৰত যদি পিতৃ মাতৃসকলে নিজে নোৱাৰোঁ, তেতিয়াহ'লে কোনোবা জনা ব্যক্তি বা শিক্ষকৰ সহায় লৈ আমি নিজৰ সন্তানসকলক এই দিশত আগবঢ়াই নিবলৈ আমি চেষ্টা চলাব লাগে। আৰু লাহে লাহে যেতিয়া তেওঁলোকৰ বয়স বাঢ়ি আহিব আমাৰ সন্তানসকলৰ, তেতিয়া বয়সৰ লগত মিলাকৈ আমি তেওঁলোকক কিতাপ উপহাৰ দিব লাগিব, পঢ়িবলৈ আগ্ৰহী কৰিব লাগিব। গ্ৰন্থমেলা বা গ্ৰন্থ উৎসৱসমূহলৈ তেওঁলোকক লৈ গৈ কিতাপৰ পৃথিৱীখনৰ লগত চিনাকি কৰাই দিব লাগিব। কাৰণ অসমীয়া সাহিত্যত শিশুসকলে, কিশোৰসকলে পঢ়িব পৰা কিতাপৰ কোনো অভাৱ নাই। আছেই কিতাপ ইতিমধ্যে, আৰু নতুনকৈ বহুতো কিতাপ লিখা হৈ আছে। গতিকে সেইখিনি যদি অকণমান আমি জনা মানুহক সুধি লওঁ বা নিজে যদি অকণমান চালি জাৰি চাওঁ, কোনখিনি আমি নিজৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানসকল, উঠি অহা শিশুসকল অসমীয়া ভাষা শিকাৰ প্ৰতি, পঢ়াৰ প্ৰতি নিশ্চয় আগ্ৰহী হ'ব বুলি মোৰ বিশ্বাস। আৰু এটা কাম আমি কৰিব পাৰোঁ, যে আমি শিশুসকলক আমাৰ ঘৰতে ধৰক সন্তানক আমি যিখিনি কিতাপ বা যিখিনি আলোচনী দিওঁ, তেওঁলোকে কেনেকৈ সেইখিনি খুব সংগ্ৰহ কৰি ঘৰতে অকণমানিকৈ হ'লেও এটা লাইব্ৰেৰী, এটা পুথিভঁৰাল নিজাকৈ মানে গঢ়ি তুলিবলৈ তেওঁলোকক যদি আমি উৎসাহ দিওঁ, তেওঁলোকে তেতিয়া সেই কিতাপ সংগ্ৰহ কৰা কামটোৰ প্ৰতিও আগ্ৰহী হ'ব। ঠিক তেনেকৈ আমি তেওঁলোকৰ মাজত এটা ভাল পোৱা, এটা প্ৰেম জগাব পাৰোঁ নিজৰ ভাষা চৰ্চাৰ প্ৰতি। তাৰোপৰি কমিউনিটি লেভেলত, মানে সমূহীয়া ভিত্তিত আমি কিছুমান কাম কৰিব পাৰোঁ। ধৰক ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালীয়ে একেলগে আবেলি ফুটবল খেলে বা বেডমিণ্টন খেলে, সেইখিনি ল'ৰা ছোৱালীক আমি লগাই লৈ নিজৰ ওচৰ চুবুৰীয়া কোনোবাই এই ক্ষেত্ৰত অকণমান নেতৃত্ব দিব লাগিব। সেই ল'ৰা ছোৱালীখিনিক একত্ৰিত কৰি যদি আমি তেওঁলোকক উৎসাহিত কৰোঁ যে স্কুলততো তোমালোকৰ বছৰেকীয়া আলোচনী ওলায় বা তোমালোকে হাতে লিখা কিছুমান প্ৰাচীৰ পত্ৰিকা থাকে, কিন্তু আমি আমাৰ এইখিনি মানুহৰ ভিতৰতে, এই চুবুৰীটোৰ ভিতৰতে আমি কিবা এটা কাম কৰোঁ দিয়াচোন।
তেনেকৈ যদি তেওঁলোকক আমি উৎসাহিত কৰোঁ, কোনোবাই ছবি আঁকিলে, কোনোবাই এটা সাধু লিখিলে, কোনোবাই সৰু সৰু পদ্য লিখিলে, সেইখিনি আমি খুব ধুনীয়াকৈ স্পেচ এটা বনাই লৈ, ঠাই এডোখৰ বনাই লৈ, তাত যদি আমি সেইখিনি লগাই দিলোঁ, সেইখন উন্মোচন কৰিলোঁ, সেই প্ৰাচী পত্ৰিকাখন শিশুসকলৰ, আমি তেওঁলোকক মানে খুব উৎসাহ দিয়া হয় যে এনেকুৱা ধৰণৰ কাম কিছুমানো তোমালোকে কেইটামান ল'ৰা ছোৱালী মিলিয়ে তোমালোকে কৰিব পাৰা। গতিকে ঠিক এনেকৈ এই ধৰণে আমি ল'ৰা ছোৱালীৰ মনৰ মাজত ভাষাপ্ৰীতি জগাই তুলিব পাৰোঁ। আৰু বহুতো ৰাস্তা আছে, নিজা নিজা ধৰণে সকলোৱে যদি চিন্তা চৰ্চা কৰে তেন্তে এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সুন্দৰকৈ আগবাঢ়ি যাব পাৰিম বুলি মই ভাবোঁ। মেঘনা বা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কথা ক'লে, ছাত্ৰ ছাত্ৰী বা ছাত্ৰ সমাজে অসমীয়া ভাষাক শ্ৰদ্ধা কৰাৰ, অসমীয়া ভাষাক আঁকোৱালি লোৱাৰ, অসমীয়া ভাষা চৰ্চা কৰাৰ ক্ষেত্ৰত। আৰু এই ভিডিঅ'টো যদি ছাত্ৰ সমাজৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ তথা সমাজৰ অন্যান্য লোকেও চায় তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু আপুনি শেষত কৈ প্ৰাচী পত্ৰিকাৰ কথাটো মোৰো মনে চুইছে। আচলতে আমি এতিয়া সকলো লকডাউন, গতিকে ঘৰতে আছোঁ, গতিকে আমি ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীসকলক লৈ পেলাই সামাজিক এটা নিৰ্দিষ্ট দূৰত্ব মানি আমি কিছুমান কাম কৰিব পাৰোঁ যাতে তেওঁলোকৰ সাহিত্যৰ ক্ষেত্ৰত, অসমীয়া সাহিত্য জগতৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহে, তেওঁলোকে ভাল পাবলৈ, অসমীয়া সাহিত্যক ভাল পাবলৈ, অসমীয়া সাহিত্যক শ্ৰদ্ধা কৰিবলৈ শিকে। মেঘনা বা আমি আকৌ কথা পাতিম এই বিষয়ৰ ওপৰত, আৰু বহুত কথা পাতিবলগীয়া থাকি গ'ল। গতিকে আজিলৈ আপোনাক বিদায় দিছোঁ, আমি পৰৱৰ্তী সময়ত আকৌ লগ পাম। ধন্যবাদ।